ফোনত কথা পতাটো অলপ কমাব লাগিব জানা। মায়ে অলপ গম পাইছে নেকি? কেতিয়া ফোনত কথা পাতিলোঁ? ফোন চোন কৰাই নহয়। ৰাতিপুৱা এবাৰ গধূলি এবাৰ, কেতিয়াবাহে দুপৰীয়া কৰা হয়। সেই তিনিবাৰো যদি ফোন নকৰোঁ তেনেহ'লে ফোন চোন নকৰাই হ'ব। কেনেকৈ মেছেজ খবৰ পাম তোমাৰ? মুঠতে কি কৰা নাজানো, মেছেজতে দিবা। ফোন চোন কৰাটো কমাই দিবা আৰু। পঢ়াটো কম হৈছে মোৰ আজিকালি, পৰীক্ষা পালেহি নহয়। ভয় লগা হ'ল। হ'ব দিয়া, যাওঁ বোলা, আজি গধূলিয়ে হ'ব হ'ল। আকৌ ঘৰত সোনকালে নাপালে মোক গালিহে দিব। মাৰ কথা জানাইচোন। ব'লা ব'লা ব'লা। ছোৱালীজনী যে এতিয়ালৈকে আহিও পোৱাহি নাই, তাইৰ খবৰ ৰাখিছানে তুমি? তাই পাবহি এতিয়া, মই ফোন কৰিছিলোঁ। 5টা বাজিলে, এতিয়ালৈকে ছোৱালী ঘৰত সোমাবলৈ সময় থাকে নেকি? চব তোমাৰ কাৰণে হৈছে, তুমি ছোৱালীজনী বেয়া কৰিছা। এতিয়া মইহে বেয়া কৰা হ'ল। আপুনিহে মৰম কৰি ছোৱালীক মূৰত তুলিলে, এজনী ছোৱালী বুলি। মইতো গালি দিলে আপুনি মুখে গালি দিয়ে। মুখখন লাও পাত কচু পাত। মাজনী পালাহি, আহা আহা, মুখ হাত ধুই ফ্ৰেছ হৈ যোৱা, পঢ়াত বহাগে যোৱা দেই। পৰীক্ষা পালেহি নহয় তোমাৰ। হ'ব দেউতা। কি যে হ'ব আজিৰ দিনৰ ল'ৰা ছোৱালী, বেছি ডাঙৰকৈ ক'বও নোৱাৰি। জীয়েকক পৰা একো ক'বই নোৱাৰে, মোকে অকল গালি দি থাকিব। ইমানটো নহয়। কিমান যে পঢ়িব আছে অ', ভগৱান বচাব আৰু দেই। কিমান যে পঢ়িব আছে, এতিয়া কি পঢ়ো ভাবিয়ে পোৱা নাই। আজি চুইচ অফ, মোবাইলটো অফেই কৰি দিম, নখোলো, আজি পঢ়িয়ে থাকিম। মাজনী পঢ়িছানে? পঢ়াব ভালকৈ পঢ়া। পঢ়িছোঁ দেউতা। পঢ়া দেই, মোৰ ভাল ছোৱালীজনী। পঢ়িছেনে তাই? পঢ়িছে, টোপনি আছে। মই চাইছোঁ মাজে মাজে দেৰিকৈ দিনটো ঘূৰি ফুৰিব, পঢ়া সময়ত আহি পিনি টোপনি থাকিব। তথাপিও মই মৰম কৰি আছোঁ। মোবাইলটো ওচৰৰ পৰা নুগুচেই, মোবাইলটোৱে যত যি। আমাৰ মাজনী ভাল হয়, তুমি তেনেকৈ তাইক কৈ নাথাকিবা। যিখিনি পঢ়ে তাই ভালকেই পঢ়িব। ঐ কিহৰ মোবাইল হে? দে মোবাইলটো দে, মোবাইলটো দে। যত যি হয় চব তোপাই মই গালি খাই দিব লাগে। দে মোবাইল দে। কিয়নো তেনেকৈ কৈছা মা? মোবাইলটো এইটো নেপাৱ তই, মইহে জানো তোৰ কাৰণে কিমান গালি খাই থাকোঁ। হ'লেই আৰু আজি সেইফালে ফোন কৰি ভাগৰি যাব। কি হয় হ'ব আৰু। চাইলেণ্ট কৰি নপঠালোঁ নহয় মোবাইলটো। সম্পদ, মানুহৰ অভাৱ প্ৰয়োজন, মানুহৰ এই টোপনিতে কি বকি উঠিছোঁ। অভাৱ পূৰণ কৰাকে, যিবোৰ সামগ্ৰীয়ে মানুহৰ অভাৱ পূৰণ কৰে তাকেই সম্পদ বুলি কোৱা হয়। অলপ দেৰি শুইয়ে লওঁ। কোন আহিছে বাৰু? মনে মনে কোনোবাই মোক চাই আছে নি বাৰু? মা নে পাপা হ'ব লাগিব? মায়ে হ'ব লাগিব। মায়েহে মনে চাই থাকে। পঢ়িয়ে লওঁ অলপ দেৰি। সম্পদৰ বৈশিষ্ট্য 3টা: পৰিৱৰ্তনশীল, উপযোগিতা আৰু আকৌ চাব লাগিব, পাহৰিলোৱে। টোপনি পঢ়ি থাকিব নালাগে। ভাত বাঢ়ি দিছোঁ, খাই ল'বি, তাৰপিছত পঢ়িবি। তোমালোকে যাচোন, মই গৈ আছোঁ। পঢ়া শুনা ঠাণ্ডা থাকিলেহে পঢ়িবলৈ। টোপনি পঢ়িলে ক'ত পঢ়িব পাৰিবি? মোবাইলটো আছেই। সঁচাকৈ মই টোপনিয়াই আছোঁ। পঢ়াৰ পৰা এটা মনত থকা নাই, কি যে হ'ব। টোপনি পঢ়িলে কোনো মনত থাকিব। অলপ শুইয়ে লওঁ। ভাতটো অলপ পিছতে খামগৈ। মাজনী ভাত খাবলৈ আহা। কৈছোঁ দেউতা। আজি ছোৱালীজনী পৰীক্ষা আছে নহয়। তাই কি হ'ব আৰু মোৰ ভয় লাগিছে। গোঁসাই ঘৰতো চাকি এখন দি আহিলোঁ, পৰীক্ষা ভাল হ'ব বুলি। তাই মোৰহে ছোৱালী, তুমি কিয় ইমান চিন্তা কৰিছা? আগৰবাৰৰ দৰে এইবাৰো তাই ভালেই হ'ব, চাবা ভাল ৰিজাল্ট কৰিব মোৰ ছোৱালী। কথা ক'বহে। বেয়া কাম কৰিলে আকৌ মাকৰ ছোৱালী হয়, ভাল কাম কৰিলে দেউতাকৰ ছোৱালী হয়। মাকজনীক এতিয়া খবৰে নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পেপাৰ দিয়া হ'ব সময়ত। আজি পৰীক্ষা সকলোৱে ভালকৈ দিবা। সকলোলৈ শুভেচ্ছা থাকিল। অল দ্য বেষ্ট। থেংক ইউ ছাৰ। থেংক ইউ ছাৰ। ইমান টান প্ৰশ্ন আহিছে। মইচোন পঢ়াৰ ভিতৰত 2টামানহে আহিছে, বাকীবোৰ মই কি কৰিম? সেই ভগৱান, কি হ'ব আজি মোৰ? নপঢ়িলোঁ কাৰণে মই এনেকুৱা হ'ল। আজি আমাৰ মাজনীৰ ৰিজাল্ট দিব নহয়। আনিবলৈ গৈছে, পাবহি হ'লেই আৰু। মাজনী কি হ'ল? ইফালে আহিবা। ৰিজাল্ট দিয়া, ৰিজাল্ট কি হ'ল তোমাৰ? তুমি কান্দিছা কিয়? দেউতা, মই এইবাৰ পৰীক্ষা পাছ কৰিব নোৱাৰিলোঁ। মোৰ পৰীক্ষা বেয়া হৈছে। খালি তই দেউতাৰ সন্মান সকলো শেষ কৰিলি। কি হ'ব এতিয়া? মোক মাফ কৰি দিয়া দেউতা। মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। মোক মাফ কৰি দিয়া প্লিজ। মোক এবাৰতে মাফ কৰি দিয়া। মই দ্বিতীয়বাৰ এনেকুৱা ভুল নকৰোঁ। মই মোবাইল নাচাওঁ আৰু মোবাইলটো মই নলওঁ আৰু কেতিয়াও নলওঁ দেউতা। মোৰ ভুল হ'ল, মোৰ বহুত ভুল হ'ল। মই
মই পঢ়া সময়ত মোবাইল চাই আছিলোঁ। মাৰ কথা শুনা নাছিলোঁ। মোক বেয়া নাপাবা। মোক বেয়া নাপাবা দেউতা। মোক বেয়া নাপাবা মা। মোৰ ভুল হৈছে। চব তোমাৰ কাৰণে হৈছে। তুমি ছোৱালীজনী চাব নোৱাৰিলা নেকি হে? তুমি ছোৱালীজনী চাব নোৱাৰিলা? তুমি মোৰ ছোৱালীজনীক তুমি বেয়া কৰিলা। চব তোমাৰ কাৰণে হৈছে। এতিয়া দুখ কৰিলে যে, ভুল কৰিলে, এতিয়া তাই মোৰ ছোৱালী হ'ল। ভাল কৰোঁতে তাই আপোনাৰ ছোৱালী আছিলে। সেয়াহে মই জানিছিলোঁ এনেকুৱা হ'ব বুলি, জানিছিলোৱে মই। শুনিছ নহয়, দেউতাৰ কথা শুনিছ নহয়? দেউতা, তুমি মাক একো নক'বা। সকলো মোৰে গাত ভুল আছিলে। মায়ে মোক বাৰে বাৰে কৈছিলে। আনকি মায়ে মোবাইলটো মোৰ পৰা কাঢ়িও নিছিলে। কিন্তু মই আকৌ মনে মনে মাৰ পৰা মোবাইলটো মনে মনে কাঢ়ি আনি মই নিজে মোবাইল চাই আছিলোঁ। দেউতা, মাৰ গাত অলপো দুখ নাই। মোৰ নিজৰ ভুলৰ কাৰণে সকলো হৈছে। মোৰ পৰীক্ষা বেয়া হ'ল। মোৰ মা দেউতা কাজিয়া কৰিছে। মই নিজকে কেতিয়াও মাফ কৰিব নোৱাৰিম। নাথাকোঁ মই ঘৰলৈ যামগৈ। মই নাথাকোঁ আৰু কিমান আৰু শুনিবি আৰু কথা। দেউতা, মাৰ গাত অলপো দুখ নাই। দেউতা, নাই তেওঁ নাযায়। এনেই তেওঁ খঙতে কৈছে তেনেকৈ। তুমি ভাল হ'ব লাগিব হাই মানুহ। তুমি যদি পঢ়া সময়ত টোপনিয়াই থাকা, অনবৰতে যে মোবাইলটো চায়ে থাকা, য'ত ত'ত যদি ঘূৰিয়ে ফুৰা, পঢ়া সময়ত যদি ভালকৈ নপঢ়া, তোমাৰ ৰিজাল্ট কেনেকৈ ভাল হ'ব? তুমি শিক্ষা পালা নহয়? পালোঁ দেউতা, মই ভালকৈ শিক্ষা পালোঁ। মই আৰু বাবতে সময় নষ্ট নকৰোঁ। মই আগৰ দৰে ভাল হ'ম দেউতা। মই আগৰ দৰে ভাল হ'ম। মই আৰু কাৰো লগত ক'লেও নাযাওঁ দেউতা। মোক মাফ কৰি দিয়া। দেউতা, মোক মাফ কৰি দিয়া। উঠা, মাজনী হ'ব নাপায়। উঠা। মই আৰু তোমাৰ একো নকওঁ। উঠা। আমি বেয়া পোৱা নাই। তুমি যে ভুল কৰি শিক্ষাটো পালা, সেয়াই আমাৰ কাৰণে বহুত। উঠা মাজনী, উঠা। হেল্ল', কোৱা। অঁ, নাই কোৱা। ফোন কৰিব লাগিব বুলিতো কথা নাই। মুঠতে এইটোৱে ক'লোঁ, তুমি মোলৈ আজিৰ পৰা ফোন নকৰিবা। কিবা যদি ক'ব থাকে, মা দেউতা আছে, মা দেউতাৰ লগত কথা পাতিবা। মই মা দেউতাক দুখ দিব নোৱাৰোঁ। মোৰ পৃথিৱীখন হৈছে মা দেউতা। ভিডিঅ'টো চাই কেতিয়া পালে আপোনালোকে? যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আকৌ। আজিলৈ আহিছোঁ। বাই বাই।